গাঁৱত দেখা পা নাই নে সি জাগাত পৰিলো মই সৰু বাচ্চাহে নিনাম বাচ্চাহে একদম বাচ্চা আহিলে পৰি যাব মোক ল'ৰা ছোৱালী নাচে কেনেকৈ কি কৰিম মই গাঁৱৰ মানুহে মোক একোৱে নিদিয়ে কৈছোঁ মোক আঁচনি মই আহিলে বেলেগ নেই বেলেগ দেই মই কি জাগাত পৰিলোঁ ভাল নাম কি কৈছাতো মিহিৰাম মিহিৰাম টু ষ্টেজত আছে মেম্বৰটো লগত আহিব লাগে সিও লগত নাহিল এই চলিটোক খুদি দিছোঁ এই চলিটোক খুদি বাবা এই মিহিৰামৰ ঘৰ কোনটো হয় ঘৰত আছে না দে যাওঁ সিহঁতক সুধো মেম্বৰটো আজি বাৰু মেম্বৰ অহাৰ কথা আছে আমি যাই লওঁ মানুহজনে পাবা লাগে এনেকুৱা মানুহ দিলে কথা নাই দেশৰ ল'ৰা আছে কি মেম্বৰটো নাহে মেম্বৰটো আমাৰ লগত বেছি বাৰু এইজন মানুহ পাব লাগে পাবাই লাগিব মানুহজন ঘৰত আছে এনেকুৱা মানুহ দিব লাগে তাতে কেইটামান মানুহ দিব নাই এনেকুৱা যিবিলাক মানুহ পাব নালাগে এই মানুহটো পাব লাগে মানুহটো আছে না আমি এই চাৰ্ভাৰী মানুহ ক'ত পাইছা আমি অফিচৰ পৰা আহিছোঁ চৰকাৰে পঠাইছে আমি ব্লকো পাই কি আছে এতিয়া ঘৰ পাছে আনে নাই একো পাৰা নাই একো নাই নাই পেঞ্চন একো পাৰা নাই দেছো বাৰু চাই লওঁ কিবা লাগে নহয় কিবা লাগে মই সুজা আমাৰ আল্লাহ ভগৱানে আমাক ইমান দুখ কৰিলে ঘৰৰ কাৰণে আহ বুলি কয় মানুহটো ইমান খুচি হৈছে মেম্বাৰে এইগিলা কৈছে মেম্বাৰ আপোনাৰ ঘৰত আহেনে নাহে নাই ছাৰ টকা লাগু দিবা ভেটি দিব দিয়া নহওক বাৰু আমি আছোঁ আপোনাৰ এড্ৰেছটো ভালদৰে কওঁ আৰু আপোনাৰ ল'ৰা ছোৱালী কি ল'ৰা দুটা বেলেগ হয় হয় মোক নোপো হয় ল'ৰাকেইটা কিবা কৰে না ল'ৰাই কিবা ব্যৱহাৰ কৰে কিবা ব্যৱহাৰ কৰে মানে বিয়া বাৰী কৰি দিয়ে মানে সিহঁতে আৰু একদম মই কৈছোঁ পাহৰি গ'লে মোৰ কথা হাজিৰা কৰি চলি আছে হাজিৰা কৰি চলি কি কৰিবি আৰু মালিকেনি নাই মাৰা গৈছে মই এইটো ঘৰতে থাকে মানে যিবিলাকে পাব লাগে সেইবিলাকে নাপায় ছাৰ আপোনালোক আহিছিলে গ্ৰুপত মই মেছেজ পালোঁ অলপ আগত ঘুমাই আছিলি ঘৰত ঘুমি থকা মানে অলপমান কাম এটা আছিল তাকে কৰি মানে এটা কথা কি তোমাক ফোন মাৰি আছোঁ তুমি ফোনটো ৰিচিভ কৰিব লাগে আমি তোমাক ফোন কৰিছোঁ আমি যাই আছোঁ ছাৰ্ভেৰ কাৰণে তুমি কি একটি দিলা নাই মই গ্ৰুপত মেছেজ নাই এবাৰ ঘৰ পাই যাব এখেতে ঘৰ পাই যাব এবাৰ স্যার এবার টেনশন লব না রে পুরা এবার ঘর পাই যাব হ্যাঁ এবার ঘর পাই যাব টেনশন লব বেলে লেটিং দেওয়ার আগে নিজে বনে লাও লেটিং তো স্যার কোত বনাইছো মও তো মনরা মই তো রাইজু কে সাবরি কথা তুমি কি বলি আছিস স্যার এগুলা নকল কি আর ভিডিও স্যার রাইজু কোন আমি এনে কি নিজু কইছি হইছিস নি কেতে আরে শুনা আমি তাক এটা ঘর সার্ভে করলু আচ্ছা তেওলোকে পাবা না ওই চলো কথা আসি দুটা তিনটে ঘর বানাইছি আমরা তিনটে ঘর পাচ্ছি স্যার কেন কখন হয় তাই এমন নাম তো করবে এমন নাম তো লিস্ট তোমার থাকবে ভাই লিস্ট দি শুনমু লিস্ট দি আর তো জমা লিস্ট না বর্তমান নাই যে লিস্ট কিসমিস করি বাসা সব লিস্ট না লগায় কম আছে না নাই এই পয়সা বল কমে হলে কিসমিস করি বাসালি স্যার ইলা নহবি আর বেয়া লাগে না হয় ইতে সাকরি খাতি কি বলি আছ তুমি স্যার এবার খুরার ঘর নেক্সট টাইম ইনি কোন হবে তুমি এবার ঘর তো দিন দে ইলা সাকরি না হ্যাঁ খতম হোক তার হোক কই দিবা ঘর পাই যাব এখানে লিস্ট আসবে এবার লিস্ট দেখিলো এবার দিন দে ঘর টেনশন লবা না আমরা লিস্ট কো নাম তো কো মিরাম মেম্বার হলা বুলিয়ে তুমি নিজে কবা না এবার ঘর দিন ঘর আমি নিয়ে ঘর পাবি স্যার এবার ঘর দিন দে এবার হাতে ঘর আমি নিয়ে পাবি এবার ঘর দিন দে টেনশন লবা না পয়সা নরা আপনার দুজন নরা পয়সা নরা স্যার পয়সা নরা আপনি এটা সই মারা বসিও यहाँ এটা সই মারা ঠিক আছে এটা কাম করব পুরা কি করেন আপনার নম্বর তো মোবাইল তো নাই মোবাইল নাই
ভাজা খাব পাৰা ঘৰে মাৰা ঘৰ কৰি দিলোঁ ইয়ে বাবু চৰভে মানুহ চৰকাৰৰ নেকি যাওঁ দেচোন মই ঘৰটো ল'বা লাগি যেনেকৈ নহওক চাহ ভাত আছে কাৰ কৰাচোন কি স্যার এই চন্দন নামৰ নাম আছে নেকি আছে স্যার 2 নম্বর চন্দন চন্দন চিনি আছে পাই নেকি আপুনি? পাঁচ ভাই দুখাই দিয়ে ঘরে রিপা এই দুজন মানুহ ঘৰ ছাৰ নমস্কাৰ কোন হয় তুমি মই ছাৰ এৰে আপোনালোকে ই ছাৰ চন্দন নেকি হয় ছাৰ মই এই ঠাণ্ডা এওঁ চন্দন হা হয় ছাৰ এই চন্দন আৰু এওঁ ঘৰ কিয় পোৱা নাই অ' ছাৰ এবাৰ মোৰ ঘৰত সদায় যায় ছাৰ, এইগিলা মিছা কথা কৈছে, এইগিলা মিছা কথা কৈছে। তুমি মনা মাছ অলপমান পইচা দিছোঁ ছাৰ ই কয় ঘৰটো পাবি সদায় সদায় ঘৰটো পাবি মোৰ ছাৰ ঘৰ ভাঙা চিঙে ঘৰ বতাহ দিলে ল'ৰে ভয় লাগে এটা বুকু কপি থাকে সদায় পইচা লাগে তাক সদায় এইগিলা মিছা কথা কৈছে, এইগিলা কথা নহয়, 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 মিছা নহয়, কথা নহয়, কৈছে। কথা মই- আছো তুমি কৈ এই, থাকা তুমি কথা। হ্যাঁ? ছাৰ ই ছাৰ কষ্ট কৰি 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 ছাৰ মই 300 টকা এইগিলা দিছোঁ মিছা কথা কৈছি। ৰাইজৰ কাৰণে মই ভাল কাম কৰোঁ, বুজি পাইছা না? মিছা কৈছি ছাৰ মিছা কৈছি না, চবৰ চব কাৰণে মিছা। ভাল। আমি পইচা খাই আছা? নহয়, কথাটো শুনি লওক আপোনালোকে। এবাৰ এৰিকে ঘৰ দিম বুলি কৈছে তো। অ' ছাৰ মিছা মই কৈছি তোমাক বাৰে বাৰে কৈ আছো ঘৰ দিম বুলি কৈছো তাৰমানে আমাৰ অফিচত নাম আহে হয়। মই এই চন্দন নামটো যোৱা মাহত পাইছো এই লিষ্টখন এওঁ পঠাইছো ছাৰ, এওঁ লিষ্টখন এওঁ পঠাইছো। এওঁ জাগাত কিচমিচ কৰি পাইছে। নহয়, ছাৰ, এখেতৰ তলতো এটা আছে, ইটা তাক দি দিলে এবাৰ এখেতক দি দিম। মিছা কৈছি তোমাৰ ছাৰ বেয়া পাবা। ছাৰ ময়ে অকলে তাৰমানে কি বস্তুবিলাক আহে আঁচনিবিলাক এওঁ কিচমিচ কৰিছে। মানে কিচমিচ কৰে এওঁ আছে আৰু কোনোবা পইচা আছে। লৈ দি আছে জাগাত। একদম ধুনীয়া ছাৰ খালি টকা দিলে যদি মই দিলে কোনে দিয়ে? ভোটটো হয়, মোক মানুহ ভোট নিদিলে হয় নহয়। দাদা এইবাৰ তোমাৰ বংশ পৰিয়াল বদগতীয়া হৈ আছে মই ছাৰ ঘৰ বনাই মই দিলে, এওঁ কি বনাই লাজ দিলে? দিব লাগে, মই তাকহে দিছো। ছাৰ আমাৰ ছাৰ, নামটো কালি কাটি লেট্ৰিনে দি ঘৰ বনাইলো। নহয় নহয় এবাৰ আপোনাক ফুটো নেদা একদম মিছা বুজি ছাৰ আপোনাৰ এখন চাকৰি খালি এই ল'ৰাবিলাক আৰু এই মানুহজন চাইছে মই তেতিয়ালৈ কৈছো ছাৰ, এওঁ মাজত খিচমিচ কৰি আছে, লিষ্ট এওঁ তাত আহি গৈছে। এওঁ মাজতে খিচমিচ কৰি পইচা খাই পেলাই এওঁ খিচমিচ কৰি এবাৰ ঘৰ দিছে। মই এবাৰ যেনেকৈ ছাৰ, নহওক এওঁ চাকৰিটো বেলতে দিয়ে আমাৰ বেলতে থাকিলে এওঁ ছাৰ আমাক খাই থাকে দিব লাগে আমাৰ লিষ্ট থাকে তাৰমানে গাঁৱত এই মেম্বৰ আৰু কিবা লগ লাগি তাৰমানে চব কিচমিচ কৰি নামত মেম্বাৰ হলি নহ'ব নহয়, পইচা খাই কি হ'ব? হয় ছাৰ সদায় খাই ছাৰ খাৱা নহয় ছাৰ। হয় চব খাই এইগিলা মানুহ পইচা খা। কিবা চিন্তা পইচা খাৱা নহয় ছাৰ। অ' ছাৰ আপোনালোকক ছাৰ ঘৰটো পালিয়ে যেনেকৈ গাঁৱে গৰু বজাৰ আছে এওঁ চাকৰি কৰিছে, টাইমত মাতলি তেওঁ টাইমত নাহে। চাকৰি কৰিছে তেওঁ। এবাৰ ঘৰ দিম নালকে মহান লাল হয় অ' ছাৰ এওঁ বাৰে বাৰে ভোট দি হ'ব, যোৱা কথা তুমি মনত ৰাখা এতিয়া, ছাৰ। ছাৰ আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ আৰু ছাৰ ভাজি পাৰে মই নেক্সট টাইম মানে কথা বেয়া হ'ব, আপুনি মনত ৰাখক, তোমাৰ চহীটো মাৰ। এড্ৰেছটো দিয়া, চহীটো দিয়া, বাছ। ছাৰ এইবাৰ পাম নে ছাৰ চিন্তা কৰিব আপুনি মনে থাক আপুনি সদায় সেনেকৈ কয় এনেকে নকৰিবা তুমি, বহুত ভুল কাম কৰিছা, গম পাইছা না? বহুত ডাঙৰ কেছ এইগিলা, জীৱনভৰ কাৰাদণ্ড। পইচাই লৈ থাকে ছাৰ আমাৰ গম পাইছা না? মোক বুজ কৰি খাই যায় নিজৰ পকেট দিবা দিয়া না এই নহয়। মানুহজনৰ অৱস্থা চাইছো তাতে কৰি আছে তাতে সেয়াৰ ভাত খাৱা কিবা কৰে হয় ছাৰ চব গাঁৱৰ কথা চকুত নপৰে নেকি মানুহজনৰ কথা ছাৰ, এবাৰ দিম নিজৰ পকেটত সোমাই লৈছে ক'ত গম পাব? এবাৰ দিম দে আৰু লিষ্টটোত নাম্বাৰ আমাৰ লেট্ৰিন আহি ছাৰ এই লেট্ৰিন নিজে ঘৰ বনালো আমাক নিদিয়ে ছাৰ। ঘৰত বেছি। মই নিজে ঘৰ লোৱা নাই নহয় আমি ছাৰ ঘৰতো এছি বেছি। ছাৰ, ঘৰতো এছি। পাকঘৰ কৰিছে তাৰ ঘৰতো এছি। ছাৰ এখন আৰু বিজুলীকে দিয়া লেট্ৰিন গুচি যাব বিহা তুমি। ছাৰ আমি পথাৰত থাকি আহিব লাগে তথাপিও লেট্ৰিন নিদিয়ে ছাৰ নহয় এইটো ভুল নকৰিবা এইটো Next time নকৰিবা দেই, বাকী। আৰু ভোট নেৰাও ছাৰ এওঁ প্ৰশ্ন ছাৰ দিছে। অ, ছাৰ, কি? অ, এওঁ ঘৰৰ পৰাই মানুহক ঘৰ দিলে বাৰে বাৰে কৈ থাকে পকেটটো পালে ইয়াতে নহয়, ঐ। চৰকাৰী দিয়ে ছাৰ পা, এইয়া। তেওঁ- চৰকাৰী আপুনি ছাৰ অ, এবাৰ দিম দে, ঘূৰাই দিম। চৰকাৰে দিয়ে মোৰ এটা মাৰিও আছে সৰু যাৰ বুঢ়ে হৈছে মই কিবা কষ্ট কৰি গৈ আছো ইয়াত ধৰি মই নামকে মোৰ আপোনাৰ নকবি হেঁকে ছাৰ এওঁ দাদা দাদি নানা নানি চাচা চাচি গোষ্ঠী বংশ গোটাই ছাৰ বদগতীয়া হৈ আছে এওঁৰ ভূতত গোটাই গোষ্ঠীয়া হৈ আছে ছাৰ, এইগিলা মিছা ছাৰ কথা। মাইটোক লাগি মিছা কথা, আমাৰ চকুতে যাওক। এই পাপ কিন্তু আৰু চলি কৰি লাগে। বংশ পৰিয়াল থাকব। ছাৰ গোষ্ঠী গোটাই নানা নানি চাচা চাচি গোটাই কি ছাৰ? এই গাঁওখন ৰাতিপুৱাৰ পৰা চাই হৈ পৰিছে এইটো পাৱা নাই। গাঁওখন এই দুঘৰ মানুহকে মানে পালো, গৰম বেয়া। পাব। হয় ছাৰ হয় ছাৰ এবাৰ টেনচন নাই। নালকে খুৱাত না এবাৰ দিম। গোষ্ঠী গোটাই কৰি লৈছে ছাৰ আমাক ভূত নাই, ছাৰ, এইটো বহুত ডাঙৰ ভুল হৈছে আৰু। নহয় এটা কথা কিন্তু
মানুহৰ প্ৰতি অলপ দয়া ৰাখিব লাগে জানা মানুহৰ প্ৰতি দয়া ৰাখিব লাগে নিজৰ পকেটত তোমাৰ দৰমহা তুমি পায়ে আছা কেমন স্যার এবাৰ নেক্সট কথাত ইয়াৰ দুটাৰ নামটো থাকিব কিবা ঠাণ্ডা কৰি তোৰ পৰা 5,000 তোৰ পৰা 4,000 টকা লৈ পেলাই তুমি ভাবিব পাৰা মই মানুহ হৈ গৈছো কোন মুহূৰ্তত তোমাৰ পইচাটো গুচি যায় তুমি গম তলত যা আছা তুমি তলত নামি আছা তলত নামি থাকিব দিন দেখেন নালগে মোক আপনার ঘর স্যার আপনি কি গেলা হাতুর ঘর না স্যার এনে মিশি আপনারা চিন্তা নকৰব নেক্সট মাহ পাই যাবি আৰু যদি কিবা লত হ'ব হ'ব তোমাৰ মোবাইল নম্বৰটো মোক দিবা বাৰু ইয়াৰ ব্যৱস্থা আমি কৰি দিম যদি কিবা খেলি মেলি লাগে আমাক কৈ দিবি স্যার আপনি যদি এবারে ভূত মেরে স্যার আমি আপনার উপর বিচারি যাব স্যার আমি তো না স্যার পড়া মই কি কৰিব লাগে নালগে আপনি মনা মন থাকো চিন্তা নকৰব চিন্তা নকৰব ঘৰ পাইছে আমি সার্ভে কৰিছো যিনি হতা পায় আহাৰ উদ্দেশ্য হ'ল তোমালোক দুজনৰ কাৰণে আহিছো মই অফিচৰ পৰা নোলাওৱে কিন্তু মই কিবা এটা কাৰণত আহিছো বেয়া লাগিছে আপোনালোকৰ এই অৱস্থা চাবৰ কাৰণে আহিছো যিয়ে নহওক এবাৰ ঘৰ পাব তুমি মাত নামাতিবা আমাৰ ওপৰত মাত নামাতিবা তোমালোক কথা নাই নেক্সট টাইম চাকৰি যাব তোমালোক দুজনকে আমি ঘৰ দি আছো চিন্তা নকৰব স্যার আমার মেম্বাৰ যদি চলালে ভালদৰে চলিবি মানুহৰ আশীৰ্বাদ ল'ব ভালকে চলে আছে তো স্যার আশীৰ্বাদ ল'ব আর স্যার আমি ঘর বেলেগ পাৰি নিজৰ পকেটত লৈ থাকি কি হ'ব এবার সমাজৰ আশীৰ্বাদ ল'ব সব কামত উন্নতি হৈ যাব আর তিনি শুলে এক ভূত মেরে দিয়ে বারে বারে পয়সা খায় আমাকে ভাঙা সিনে হরত থই নিজের খুশি ডাঙার করে নিছি ভূতর টাইম সব দিন সব সবে করি মেবার ভূত খুব লাগে নম্বৰটো লিখি লওক স্যার মই ইংলিশত না আসনা আপনি লাগছো 9 2 3 1 4 আসার নাম আৰু 6 8 হৈ গৈছে আপনার কাছে দিব আর স্যার স্যার আমাৰ কাছে টেনচন ল'ব নাই না বহুত ইনকাম আছে নেক্সট টাইম ইনকাম নকৰবা বহুত ইনকাম কৰিছে ঘৰ পাই যাব আপুনি টেনচন কৰিব নালাগে স্যার কি কিবা বুদ্ধি করলে আপনার কথা জাম নেকি স্যার কেনা চিন্তা নকৰব নম্বৰ ল'ব যাব স্যার তোমালোকৰ মই আমি খবৰ লৈ থাকিম যেনেকৈ পইচা সোমাই নে নোসোমাই যদি কিবা কেলেংকাৰী লাগে তেতিয়াহ'লে তোমালোকে হেৰি কৰিব যাম স্যার আপুনি আৰু এইবিলাক কথা হেৰি কৰিব নালাগে মাফ কৰি দিব মোক নেকি স্যার এবাৰ যিবিলাক ঘৰ আহে সেইবিলাক ঘৰ মই ভালকৈ মেইনটেইন কৰি পেলাই মানুহক দিম ৰেকৰ্ডটো ভাল কৰিম আৰু ছাৰ আজিৰ কাৰণে মোক মাফ কৰি দিব এনেকুৱা হ'ব লাগে কিন্তু এবাৰ যদি কিবা মানুহৰ এই মানুহকেইজনৰ লগত কিবা খেলি মেলি লাগে এবাৰ মোক মেম্বাৰটো ভাঙি দিলে হ'ল ছাৰ মেম্বৰ ভাঙি তোমাক এৰেষ্ট কৰিম তেওঁলোকে ঘৰ পালে নাপালে আমাৰ দৰকাৰ নাই কথাটো হ'ল বেয়া লাগিছে ছাৰ এবাৰ এখন সমাজত ইমান ধুনীয়া মানুহ নাপাব লগা মানুহ ঘৰ পাই আছে দুজন মানুহ ঘৰ পোৱা নাই নিজৰ অন্তৰখন ভাবি চাব লাগে মানুহ দুজনক দিওঁ বুলি হ'ব ছাৰ মানে ঘৰৰ পইচা খাব ভাবিলোঁ বাহিৰ কৰি দিম নেক্সট টাইম সেই নেক্সট টাইম কিবা হ'লে তুমি arrest কৰিম। বল ফুল পুৰা এবাৰ ঘৰ পাব আমি আহোঁ ঠিক আছে আপুনি চিন্তা নকৰক আপোনাৰ ঘৰ হৈ যাব মোর মাইতি বুঝে আছে সোনকালে চিন্তা ভুল নকৰিব নেক্সট টাইম ছাৰ আপোনাৰ লগত যাব আৰু এতিয়া আমি ইমান মাথা কামাই থাকিব নোৱাৰোঁ তুমি যদি নিজৰ পকেট সোমাই লওঁ ঠিক আছে এবাৰ ছাৰ মই ছাৰ মই দুখীয়া মানুহকে ঘৰ দি আছিলোঁ আৰু ৰাতি ফোন কৰিম ঠিক আছে হ'ব ছাৰ লগত যাওঁ আমি ছাৰ যাম মই এবাৰ যি কৰিব লাগে মই কৰি আছোঁ ছাৰ আমাক আৰু আহিব লাগে কোনো নকৰিবা আৰু ঠিক আছে ব'লক এ সন্ধ্যা অফিসার সাজি গেল এবার মেম্বার ভাল বঙালি গেল শিক্ষাই গেল দিছু এবার তখন কথা আছে এবার ভগবানে আপনি বলছেন সাজি কেন আনি আপনার আর মোর খরচ না শুনছে না মেম্বার কাছে হেরে যাব তার বঙালি গেল আর ভোটের দিকে